Hello guys, welcome back to my YouTube channel আৰু আজি এটা বিশেষ ভিডিও লৈ আগবাঢ়িছো আৰু আজি ভিডিও মানে বহুত দিন ধৰা ভিডিও দিয়াই নাছিলো আৰু আজি গাইস মই ভাত ৰান্ধিবলৈ ওলাইছো আৰু গাইস আজি মাহঁতৰ বোলে ইচ্ছা নাই ভাত ৰান্ধিবৰ কাৰণে এই কাৰণে মই যেহেতু ৰুমত আছিলো তেতিয়া ভাত বনোৱাৰ প্ৰেক্টিস আছিল সেইবাবে আজি মোকে ভাতটো বনাব দিলে আৰু সেইবাবে আজি ঘৰত পোন প্ৰথমবাৰৰ বাবে মই ভাত ৰান্ধিব ওলাইছো তো বলক ভিডিওটো আমি আৰম্ভ কৰো আৰু ভাতৰ লগত কণী বনাম বুলি ভাবিছো কণী আঞ্জা আৰু সেইবাবে কণী 4টা আনি লৈছো গোবিন্দহঁতৰ ঘৰৰ পৰা আৰু এতিয়া চাও কি হয় এতিয়া ভাত চাত বনাবলৈ ৰেডি হৈ আছে আৰু ভাতকেইটা বনাই লগতে তাৰপিছত কণী আঞ্জা বনাম আপোনালোকে চাই থাকক ভিডিওটো আৰু গাইস ভাত বনাব ওলাই দেখিলো কুকাৰ অলপমান ভাত আছে আৰু এইকেইটা ভাত আমি সাইড কৰি এখন কাইত থব লাগিব আৰু ইয়াতে ভাত বনাব লাগিব গৰম গৰম ভাত আৰু এইকেইটা ভাত থৈ দিলো এতিয়া চাউল ধুম আৰু ভাত বনাম আৰু গাইস কণী আঞ্জা বনাবলৈ এই 4টা কণী আনা হৈছে আৰু এয়া হাঁহৰ কণী হয় বাট গাইস এইটোত মোৰ অলপ ডাউট আছে এইটো মুৰ্গী কণী হ'ব পাৰে গাইস বহুত সৰু গাইস আৰু হ'ব পাৰে বাট একো নাই হৈ যাব এই গাইস এইখিনিতে মই আপোনালোকক এটা বেলেগ বস্তু দেখাবলৈ ওলাইছো গাইস আপোনালোকৰ ঘৰত হয়তো বাকচ আছে আৰু সেই বাকচত হয়তো বহুত ডাঙৰ ডাঙৰ সম্পত্তি দামী দামী সম্পত্তি থাকে সোণৰ গহনা হওক বা দামী কাপোৰ হয় এনে ধৰণৰ বস্তু থাকে কিন্তু আমাৰ বাকচত কি আছে আপোনালোকক দেখুৱাবলৈ ওলাইছো গাইস দেখি আপোনালোক চমক খাই যাব এই কাৰণে দেখুৱাই আছো গাইস আমাৰ বাকচত কি আছে চাওক গাইস আৰু গাইস ৰব এই গাইস চাওক আমাৰ বাকচত কি আছে গাইস এইবিলাক চাউল দালি আলু আৰু পিয়াজ গাইস এনেকুৱা নহয় যে পাকঘৰৰ বাকচৰ কাৰণে ইয়াতে এনেকৈ থোৱা আছে ঘৰৰ বাকচ গড্ৰেজ চুকে যিবোৰ আছে সবতে গাইস এনেকৈ দেখা পাব আপোনালোকে ধৰক কিবা কল চল আনিলে সব তাতে থোৱা হয় কাপোৰ কানি ইমান থোৱা নহয় গাইস সব এইবিলাক খোৱা বস্তু থোৱা হয় কিহৰ কাৰণে থোৱা হয় আপোনালোকক কৈ আছো গাইস ভিডিওটো চাই থাকক ৰব গাইস মই এতিয়া চাউলটো অলপ ধুই আনো গাইস বৰ্তমান এতিয়া আমাৰ চাউল দাল ধোৱা হৈ গ'ল সব আলু চালু ধোৱা হৈ গ'ল কণী ধোৱা হৈ গ'ল আৰু এতিয়া গাইস চাউলখিনি আমি এটা কুকাৰত ভৰাই দিম আৰু কণী আৰু আলুখিনি এটা কুকাৰত ভৰাই দিম চাই থাকক আৰু গাইস আমাৰ চাউল দাল ধোৱা হৈ গ'ল কণী ধোৱা হৈ গ'ল আৰু গাইস এইকেইটা আলুকেইটা সৰু কিন্তু গাইস এইকেইটা আমাৰ ঘৰৰে আলু হয় আৰু গাইস ভিডিও বনাই থাকোঁতে গমে পোৱা নাছিলে যে বাল্টিঙৰ পানী দি থৈছিলোঁ আৰু ইয়ে বাল্টিঙৰ পৰা পানী পৰি একদম মজা পানী হৈ গ'ল আৰু গাইস এইফালে চাওক দুটা কুকাৰ বহাই দিছোঁ আৰু এইটো কুকাৰ বহাইছোঁ ভাত আৰু এইটো কুকাৰ বহাইছোঁ কণী আৰু আলু লেটছ সি কি হয় আৰু গাইস আপোনালোকক জনাবলৈ পাই বহুত মই সুখী যে গাইস মোৰ কণীৰ লগত বহুত পুৰণা সম্পৰ্ক আছে আৰু গাইস যেতিয়া মই ক্লাছ 12ত থাকোঁতে ভাড়াঘৰত আছিলোঁ আৰু তেতিয়া গাইস মই কণী আঞ্জা বনাইছিলোঁ কণী দুটা উহাইছিলোঁ কণী আঞ্জা নহয় আৰু সয়াবিনৰ আঞ্জা বনাইছিলোঁ আৰু গাইস ঠিকে হৈছিল খাব পৰা হৈছিল কিন্তু গাইস অলপ নিমখ বেছি হৈছিল আৰু ফাৰ্ষ্ট হিচাপে ভালে হৈছিল আৰু গাইস তাৰ পিছত মই ৰুমটো সলাইছিলোঁ সেকেন্ড টাইম আৰু গাইস সেকেন্ড টাইম ৰুমটো সলোৱাৰ পিছত কণী আঞ্জা এখন বনাইছিলোঁ এইবাৰ সয়াবিন নহয় কণী আঞ্জা বনাইছিলোঁ গাইস আৰু আপোনালোকক ফটোখন দেখুৱাই দিছোঁ কেনে হৈছে চাওক আৰু গাইস সেইবাৰো প্ৰথমবাৰ আৰু সেই ৰুমত থকা হিচাপে প্ৰথমবাৰ বনাইছিলোঁ আৰু বঢ়িয়া হৈছিল সেইবাৰ কিন্তু ফেন্টাষ্টিক হৈছিল গাইস মই কি ক'ম আপোনালোকক আৰু গাইস এইবাৰ আমি ঘৰত থাকি মই ঘৰত থাকি বনাইছোঁ এইবাৰ প্ৰথমবাৰ আৰু কি হয় এইবাৰ চাম আজি কি হয় চাম Yes guys আৰু কুকাৰ হুইচেল মাৰিলে আৰু এতিয়া আমাৰ ভাত হৈ গ'ল বুলি ধৰি লওক হৈ গ'ল আৰু এতিয়া আঞ্জা বনাও বলক আৰু গাইস এইফালে আমাৰ আঞ্জা প্ৰায় হওঁ অৱস্থা আৰু কালাৰ চাই ভালে লাগিব যেন লাগিছে খাই নিশ্চয় ভালে লাগিব লাগে আৰু এইফালে গাইস আমাৰ মাক ভাতখিনি বাঢ়িব দিলোঁ কাৰণ মোৰ বহুত ভাগৰ লাগিল আৰু গাইস পাপৰ ভাজিলোঁ কণী আঞ্জা বনালোঁ আৰু ভাত আৰু এতিয়া আমি খোৱাখিনি নেদেখুৱা আপুনি যদি ভাত খোৱা নাই খাই লওক আহি আছে ধামাকাটা ভিডিঅ' গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰে টিল দেন টাটা বাই বাই জয় আই অসম